এতিয়া পুৱা বাজিছে 8:45 আৰু আমাৰ বহিমূল্যায়ক আহি উপস্থিত হৈ গ'লহি। তেখেত অকণমান খেলিমেলি হৈছিল যদিও ৰাস্তাটো চিনি নোপোৱাত, তথাপিও পিছত তেওঁ সময়মতে আহি আমাৰ মাজত উপস্থিত হ'ল। এতিয়া আমাৰ ইয়াৰ বাইদেৱে গামোচা পিন্ধাইছে তেখেতক আৰু আমি তেখেতক নিৰ্দিষ্ট জেগালৈ মানে ভিতৰলৈ লৈ আহিলোঁ আৰু বন্তি প্ৰজ্বলন কৰিবলৈ দিলোঁ আৰু 9 বজাৰ লগে লগে আমাৰ ইয়াৰ প্ৰাতঃসভা আৰম্ভ হৈ গ'ল। মুইনায়ে উঠছে আরে বহিমূল্যায়ক শশাংক ছাৰ ভিতৰলৈ আহিলে আৰু পেকেটিঙৰ পৰা পেপাৰখিনি উলিয়াই দিলে আৰু আমি এনেদৰে ছাত্ৰ ছাত্ৰীসকলক পেপাৰখিনি বিলাই দিলোঁ। পেপাৰ তেওঁলোকে কৰি থকা OMR ফিল আপ কৰি থকা মাজতেই ছাৰে আহিলৈ তেওঁলোকক ৰিডিং স্কিলটো নিৰীক্ষণ কৰিলে আৰু তেওঁলোকৰ যেতিয়া পেপাৰ হৈ গ'ল মই তেওঁলোকৰ পেপাৰখিনি এয়া চেক কৰিছোঁ আৰু ছাৰে ভিতৰলৈ গৈ অফিচত হেড বাইদেউৰ লগত ভিতৰৰ নথিপত্ৰখিনি আমাৰ নিৰীক্ষণ কৰিছে। এখন এখনকৈ বহি চাই আছে আৰু বাইদেউ কিবা কিবি সুধি আছে। 12 বজাৰ লগে লগে মধ্যাহ্ন ভোজন ছাত্ৰ ছাত্ৰীসকলক দিয়া হ'ল আৰু মধ্যাহ্ন ভোজন খাই বৈ লৈ আমাৰ লাইজন অফিচাৰ কবিতা বাইদেউক আমি পেকেটিংখিনি পেকেট কৰি বাইদেউৰ হাতত তুলি দিলোঁ আৰু লগতে সাংস্কৃতিক অনুষ্ঠান তাৰ মানে স্কলাষ্টিক এৰিয়া তেওঁলোকে নিৰীক্ষণ কৰিলে আৰু শেষত আমাৰ এয়া চেলফি টাইম আৰু ছাৰে আমাক মৰমতে এখন কিতাপ আৰু এটা গছপুলি উপহাৰ দিলে আৰু ছাৰৰ লগতনো দুকপিমান ফটো নমৰাকৈ কেনে গৈ থাকোঁ, গতিকে ছাৰৰ লগত আমি দুখনমান ফটো উঠিলোঁ। এয়া মোৰ ছাত্ৰৰ লগতে মোৰ ছাত্ৰ মন্তব্য আমাৰ ছাত্ৰ আৰু লগতে ৰাইজ ইয়াত উপস্থিত আছে, জ্যেষ্ঠসকল উপস্থিত আছে আৰু ছাত্ৰ ছাত্ৰীসকল মৰমৰ আৰু অভিভাৱকসকল মাতৃগোটৰ সদস্যসকল ইয়ালৈ আহি ভাল লাগিল। ৰাতিপুৱাৰ পৰা এতিয়ালৈকে প্ৰায় 3 বাজিবলৈ হ'ল, ইমানখিনি সময় ইয়াত পাৰ কৰিছোঁ। যদিও এজন বহিমূল্যায়ক হিচাপে আহিছোঁ তথাপি কিন্তু আমি সকলোৱে একেই আৰু আমি খালি নামটোহে আমাক দি দিছে বহিমূল্যায়ক বুলি, কিন্তু আমি শিক্ষকসকলৰ দৰে আমিও শিক্ষকখনহে হয়। আমিও ইয়াত যেনেকৈ শিক্ষকতা কৰি আছোঁ আমিও যেনেকৈ কলেজ লেভেলত কৰি আছোঁ, কথাটো একেটাই। আৰু ইয়াত আহি আমি সমাজ এখন পাইছোঁ, আহি পেলাই এখন বেলেগ সমাজ, যিখন সমাজত আমি সমাজৰ বিষয়ে আমি নাজানো, কিন্তু ইয়াত আহি আমি গম পাইছোঁ এই সমাজখন কেনেকুৱা ধৰণৰ। আৰু ছাত্ৰ ছাত্ৰীসকলক আমি লগ পাইছোঁ, অকণমানি ছাত্ৰ ছাত্ৰীসকলক লগ পাইছোঁ, তেওঁলোকে পঢ়িছে, লিখিছে, তেওঁলোকে প্ৰদৰ্শন কৰিছে, খুব ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে আৰু মই ভাবোঁ যে তেওঁলোক আৰু আগবাঢ়ি যাওক। যিখিনি কৰিবলগীয়া আছে তোমালোকে ঘৰত পঢ়া শুনা কৰিবা,
স্কুলত আহিবা, ৰেগুলাৰ আহিবা, স্কুল মিছ নকৰিবা, তোমালোকে সকলো আহিবা। আৰু ইয়াত পঢ়াৰ লগতে ঘৰতো পঢ়াৰ ওপৰত মই ভাবোঁ যে অভিভাৱকসকলে অকণমান গুৰুত্ব দিয়াটো ভাল হ'ব। যদিহে ঘৰত পঢ়া নাই, যিসকলে ঘৰত পঢ়া নাই তেওঁলোকে যাতে ঘৰত পঢ়ে, অলপ সময় দিব ছাত্ৰ ছাত্ৰীসকলক। তেওঁলোকে এনেকুৱা নহয় যে ডাঙৰ হৈ এটা চাকৰিয়ে কৰিব, কোনো কথা নহয় তেনেকুৱা, কিন্তু তেওঁলোকক যোগ্য কৰি তুলিবলৈ হ'লে আমি শিক্ষাটো আমাক লাগিবই। সেইকাৰণে এই বিদ্যালয়সমূহ খোলা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকল আমাৰ বিদ্যালয়সমূহলৈ আহিছে। ইয়াৰ পৰা গৈ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যাব, ME স্কুল যাব, হাই স্কুল যাব, হাই ছেকেণ্ডেৰী পঢ়িব, তাৰপিছত BA পঢ়িব, বেলেগ কিবা পঢ়িব, লাইন পঢ়িব। এইবোৰ কাৰণে আমাক কি লাগে, আৰম্ভণিৰ পৰা আমি শিক্ষাটো খুব বেছি প্ৰয়োজনীয়। আৰু এই LP স্কুলৰ লেভেলতে গোটেই আমাৰ যিটো আমি ফাউণ্ডেশ্যন বুলি কওঁ, আমাৰ যিটো আমাৰ আমি যিটো গুৰি, আচলতে গুৰিটো শিপাটো, সেই শিপাটো ইয়াতে আমাৰ শক্তিশালী কৰি ৰখাটো খুব প্ৰয়োজনীয়। ইয়াৰ পৰা যদি আমি ভালদৰে শিকি মেলি নাযাওঁ, আগলৈ গৈ আমাৰ অসুবিধা হয়। সেইকাৰণে সকলোকে মই অলপ গুৰুত্ব দিবলৈ অনুৰোধ জনাইছোঁ। গুৰুত্ব নাই দিয়া বুলি মই কোৱা নাই, কিন্তু আৰু অলপ বেছি গুৰুত্ব দি পেলাই আমি যদি আগুৱাই যাওঁ, তেতিয়া হয়তো আমি এজন প্ৰতিষ্ঠিত ব্যক্তি হ'ব পাৰিম। আমি দেশৰ নাগৰিক, এজন সুনাগৰিক হ'ব পাৰিম। আৰু তাৰ লগতে আমি দেশৰ কাৰণে কিবা এটা, দেশৰ কাৰণে বৰঙণি এটা আমি আগবঢ়াব পাৰোঁ, দেশৰ ভৱিষ্যত আমি হ'ব পাৰোঁ। সেইবাবে সকলো ছাত্ৰ ছাত্ৰীক ক'লোঁ, তোমালোকে যদি গান বেছি গাই ভাল পাইছা, গান গাবা, তোমালোকে পঢ়া শুনাৰ লগতে গানো গাব পাৰা। যদি খেলা ধূলা কৰি ভাল পোৱা, তোমালোকে খেলা ধূলাই কৰিবা অলপ পঢ়াৰ উপৰিও। আৰু এৰি নিদিবা, যদি কোনোবাই আঁকি ভাল পোৱা, কোনোবাই যদি ড্ৰ কৰি ভাল পায়, ড্ৰ কৰিব, আঁকিব, চিত্ৰাংকন, হয়নে? এইখিনি কথাই বুলি তোমালোক আগবাঢ়ি যোৱা। যদি ক'ৰবাত আমি পিছ পৰি আছোঁ, আমি সেইখিনি ক্ষেত্ৰত আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব। ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে, তেওঁলোকে সহায় কৰিব প্ৰত্যেক ক্ষেত্ৰতে। ৰাইজেও সহযোগ কৰিব লাগিব। আৰু মই খুব সুন্দৰ এটা পৰিৱেশ পাইছোঁ আপোনালোকৰ ইয়াত, ভাল লাগিল। ইয়াত আতিথ্যও ভাল লাগিল, ইয়াত সকলো ছাত্ৰ ছাত্ৰীক ভাল পাইছোঁ। সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে শিক্ষক শিক্ষয়িত্ৰীদ্বয় আছে, শিক্ষয়িত্ৰীদ্বয় আছে, তেওঁলোকে যথেষ্ট কাম কৰিছে, দেখিয়ে গম পোৱা যায় তেওঁলোকে যথেষ্ট কাম কৰিছে। তথাপি ইয়াত অকণমান এই বিল্ডিঙৰ ক্ষেত্ৰত অকণমান কৰিবলগীয়া কাম আছে বাৰু, সেইখিনি তেখেতলোকেও উপলব্ধি কৰিছে। আৰু যদি চৰকাৰে বা সমগ্ৰ শিক্ষাৰ ফালৰ পৰা যদি কিবা স্কুল বিল্ডিঙৰ ক্ষেত্ৰত যদি পুঁজি আহে বা এখনো বনাই দিয়ে, তেতিয়াহ'লে খুব ভাল হ'ব। এই বিদ্যালয়খন আৰু বেছি আগবাঢ়ি যাব। এতিয়াও আগবাঢ়ি আছে, তথাপি কিন্তু আৰু অলপ বেছি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। তো সকলোকে ধন্যবাদ জ্ঞাপন কৰি, আৰু লগতে মই কবিতা বাইদেউকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কবিতা বাইদেৱে যথেষ্ট এইখিনি মূল্যায়নৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। তেখেতকো মই শ্ৰদ্ধা আৰু লগতে সন্মান জ্ঞাপন কৰি, ধন্যবাদ জ্ঞাপন কৰি মোৰ ক'বলগীয়াখিনি ইয়াতে সামৰিছোঁ। ভিডিঅ' হৈ গ'ল।